নমস্কাৰ and welcome back to my YouTube channel Bandhobo krishna তো আজি পৰা এটা নতুন ভিডিও লৈ মই আৰম্ভ কৰিছো কাৰণ বহুতো ইয়াত কথা আছে কাৰণ হৈ গ'ল যে বিহু আহি পাই গ'লহি কাৰণ আমি বিহু বহুত সুন্দৰভাৱে বিহু কৰো গতিকে এবাৰ মাঘ বিহুটো আমি কি ধৰণে কি কৰো সকলোখিনি দেখাম আৰু আজিৰ পৰা মানে আয়োজন কৰা হ'ব আমাৰ বিহুখন মানে খৰিৰ পৰা নৰা পা বিহু ঘৰ বনোৱাই নাই আচলতে আগতে আমি 1-2 তাৰিখে বিহু ঘৰ বনোৱা আৰম্ভ কৰিলোঁ কিন্তু এবাৰ বনাব পৰা নাই কিন্তু এইবাৰ খুব দেৰি হৈছে তথাপিও আমি কৰিম আৰু দেখাম আপোনালোকক আমাৰ গাঁৱৰ মাঘ বিহুখন কেনেধৰণে কি কথা হয় আৰু এতিয়া আমাৰ বৰ্তমান খৰি কাটি আছে মোৰ আহোঁতে অকণ পলম হৈছে উঠোঁতে গতিকে সেইখিনি দেখাই আছোঁ খৰি ক'ত কাটি আছে কোনে কাটি আছে আৰু তাত যাবলৈ পাৰিম চাগে চব দেখাই আছোঁ গতিকে ভিডিঅ'টো চাই দিব শেষলৈকে আজি ধামাকা ভিডিঅ' পাব আৰু আজি গোটেই দিনটোৰ কি কৰোঁ সকলোখিনি দেখাম তো এতিয়া দেখিব পাইছোঁ আমাৰ এটা সুন্দৰ পৰিৱেশ এইটো হ'ল বিটু পাপুদা অজয় আৰু এইটো গোপাল তো চাৰিটাই গৈছে তো মই সিটো পাৰে যাম আৰু দেখাম আপোনালোকক সকলোখিনি দেখাম বৰ্তমান এতিয়া মোক নিবলৈ বিটু আহি আছে এই নাও লৈ তো গতিকে এতিয়া ই মোক লৈ যাব সিটো পাৰে মই সিটো পাৰে যাম গ'লোঁ এয়া এই গছডাল কাটি ইটো পাৰে লৈ যাব লাগিব গতিকে কাটা হৈ আছে আৰু গছডাল অলপ মানে জেঙত ফচি আছে না সেইকাৰণে ওলাবলৈ দিগদাৰ হৈছে কাটিমে আৰু নিমে আৰু এয়া দেখিব পাইছে A few moments later. এতিয়া আমি গৈ আছোঁ নাও দি গছডালৰ ওচৰলৈ কাৰণ অথনি কাটিব নোৱাৰিলোঁ কিবা এটা ক্ষেত্ৰত তাৰপৰা আহিলোঁ আকৌ বস্তু অলপ যোগাৰ কৰি লৈ গৈ আছোঁ আৰু এটা আমাৰ পুখুৰীৰ মাজৰ দৃশ্য দেখিব পাইছে আৰু আমি গোটেইকেইটা গৈ আছোঁ নাও লৈ গতিকে এতিয়া গছডাল কাটিয়েহে মানে ঘৰত যাম আৰু আজি দিছ ইজ মাই গাঁও এখন আমাৰ গাঁও আহি পাই গ'লোহি আমি গছডালৰ ওচৰলৈ গছডাল কাটি আছে অলপ কষ্ট হৈছে গছডাল ডাঙৰ আছেতো আৰু আজিৰ ভিডিঅ'টো অলপ বেলেগ হ'ব কাৰণ বিহু আমি টাউনৰ মাজত গতিকে কেনেধৰণে কি কৰোঁ সকলোখিনি দেখাব আৰু আমাৰ সিটো পাৰে বহুত মানুহ ৰখি আছে গছডাল গৈছে মাৰ ঐ এডাল গুচি যাব চাবি আকৌ কিন্তু মানে অৱশেষত গছডাল কাটিব পাৰিলোঁ এয়া দেখিছে কাটি দিলে এতিয়া তাক দিব লাগিব আৰু গছডাল সম্পূৰ্ণ গছডাল কাটিব লাগিব গতিকে কেনেকৈ নিওঁ কি নিওঁ সকলোখিনি দেখাম মানে 2 ঘণ্টা লাগিল সেই গছডাল কাটোতে অলপ প্ৰব্লেম হৈ আছিল গছডাল কেনেকৈ আছিলে গতিকে আমি গোটেইগাল মিলি কাটি দিলোঁ তো বৰ্তমান এতিয়া ৰছী লগাই দিছে এইফালে এতিয়া এইডাল ইফালে টানি লৈ যোৱা হ'ব মানুহে এটা কষ্ট আমাৰ হয় পানী নামি গৈছে মোৰ লগৰটো গছডাল এতিয়া সিটো পাৰে নিব লাগিব সেইটো পাৰে নিয়াৰ পাছত আকৌ বহুত দূৰ নিব লাগিব গতিকে বিভাস সেইটো মেইন ছাবস্ক্ৰাইব কৰি দিব এফালে বিটু চাইডে এইটো চাইডে এডাল সাকসেসফুলি নিয়া হৈ গ'ল আৰু বাকী এডাল কাটিবলৈ আছে কি হয় তোমাৰ অলপ গছ কাটিছোঁ আজিলৈকে কাটি পোৱা নাই বতৰত ফাৰ্ষ্ট কাটিছোঁ আৰু গছডাল দেখালে কিমান ডাঙৰ গছ কাটি আছোঁ এটুকুৰটো এটুকুৰটো কাটি নিলোঁ দেখিছে ঘৰ লৈ যাম একেবাৰে তাৰপিছত আমাৰ কাম বহুত কাম আছে আজি দিনটো এই আমার সারিয়ে তাড়িয়ে আছে এই লাগা বঢ়িয়া আমার সারি গছ কাটি আছে গছডাল গোটেই মিলি জুলি কাটিব লাগিব এইফালে এডাল নি আছে বিভাসে কিবা এটা কবি নেকি এইটো মেইন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাকী চবে বহি আছে
এনেকৈ নকৰি মোক মোবাইল আছে A few moments later. বৰ্তমান বহুত দেৰি পাছত আকৌ মই এতিয়া ভিডিঅ' মানে বহুত দিন আপোনালোকে লগতে দেখা পাই আছে কিন্তু মই গা চা ধুই আহিলোঁ মানে কণীত দেখিছে লাষ্টত খৰিখিনি পাৰলৈ অনা হৈ গ'ল তো কাটি কুটি পাৰত আনি থোৱা হ'ল একেবাৰে জেগাত নিয়া নহ'লে তাকে এইটো লাহে ধীৰে হ'ব আৰু কাম কাৰণ এই 7:30 বজাৰ পৰাই লাগি আছিলে মই আহিছিলোঁ 7:30 বজাত গতিকে 7 বজাৰ পৰা 2টাই বাজি গ'ল গতিকে বহুত টাইমলৈকে কৰা হ'ল তাৰপিছত ছাইড কৰিলোঁ বস্তুখিনি আৰু মই মাজৰখিনি অলপ ভালকৈ দেখাব পৰা নাই মানে কামত ব্যস্ত হৈ থকাৰ বাবে আৰু মোবাইলটো পুখুৰীত না লৈ কেনে ভিডিঅ' বন্ধ কৰোঁ এইটো মোবাইল যদি পানীত পৰি যায় শেষেই গতিকে যেনে তেনে যিমানখিনি পাৰিছোঁ কৰিছোঁ আৰু লোককো অলপ কৰিছোঁ যে মানে বেলেগ লগৰবিলাকক যে অকণ চুট লৈ দিয়া গতিকে এইখিনি খৰিখিনি দেখাই দিলোঁ তো আপোনাক দেখাই দি আছোঁ সৰুখিনি কেনেকৈ মই ৰাখিছোঁ এইডাল প্ৰথমতে উঠাইছিলোঁ যে তাৰপিছত প্ৰথমতে এইডাল বাকী গোটেইকেইডাল এইকেইডাল আপোনালোকে দেখিবলৈ পাইছে এইকেইডাল এডাল দুডাল তিনিডাল এইকেইডাল গোটেইকেইডাল সেইটো পাৰৰ পৰা আনিছিলোঁ আপোনালোকে এইটো দেখি আছে গতিকে এতিয়া আমি ইয়াত পেলাই থোৱা হ'ল বহুত কষ্ট হৈছে আৰু বহুত মস্তটো গতিকে বহুত কষ্টত কৰা হ'ল কৰি থকাৰ মাজতে আমি গোটেই দিনটোতো ইয়াতে থকা হ'ল গতিকে খানা এটা যোগাৰ কৰা হৈছে মাছ এনেকৈ কিবা গতিকে মই সকলোখিনি দেখাম আৰু খানাটো দেখাম আৰু খেৰ কাটিবলৈ যোৱা কথা হৈছিলে নৰা কাটিবলৈ বাঁহ আনিবলৈ আপোনাকতো প্ৰথমতে ভিডিঅ'টো প্ৰথমতে কৈছিলোঁ যে সেইখিনি মানে কৰাটো নহ'লে কাৰণ মানে সময়টো ইয়াতে গুচি গ'ল আৰু ল'ৰাখিনি ভাগৰ লাগি গ'ল গোটেইখিনি এই ল'ৰাকেইটাই কাম কৰি থকা ল'ৰা গতিকে গোটেইখিনিৰ ভাগৰ লাগি গ'ল তাৰপিছত ভাবিলোঁ এতিয়া আমি নৰাটো কিনিয়ে ল'ম নৰা বা খেৰ যি পাওঁ কিনি ল'ম বিহু ঘৰটো আমি কেনেকৈ বনাই কি কথা সকলোখিনিতো দেখামেই গতিকে এতিয়া চাই লওঁ নৰাটো কেনেকৈ নৰা পাওঁ কি কথা বাঁহ দুডালমানো কিনিব লাগিব টাউনীয়া বিহু ঘৰ কেনেকুৱাকৈ চব দেখা পাব গতিকে এতিয়া আমাৰ খানাটো কি হৈ আছে কি নাই হোৱা সকলোখিনি দেখাম গতিকে চাই থাকিব বৰ্তমান এই আমাৰ মাছ বনি আছে আপোনালোকে দেখিবলৈ পাইছে ফ্ৰাই হৈছে এতিয়া 2টা বাজিছে মাছ ফ্ৰাই হৈছে ভাত হ'বলৈ বাকী আছে তৰকাৰী হ'বলৈ বাকী আছে তাৰপিছত চিকু ভাইয়া আমাৰ মানে চব্জি কাটাত খুব ভাল তেখেতে এতিয়া মটৰ গুচাই আছে আৰু এইফালে আমাৰ বৰ্তা আৰু এইফালে আমাৰ দাদাহঁত আছে ভাৰুদা আৰু এইফালে চনমণি বুলি কওঁ আৰু আমাৰ কাৰিকৰ খুব ভাল কাৰিকৰ ৰাজীৱ দা খানা জল্দি হ'ব লাগে কিন্তু 2টা বাজিছে মাছ ফ্ৰাই হৈছেহে বোলে আমাৰ ৰাজীৱ দা গতিকে কৰি আনিলে আকৌ পুখুৰীৰ পৰা উঠাই এতিয়া বৰ্তমান আৰু এডাল উঠাই আছে গোপালে এতিয়া বৰ্তমান আকৌ এডাল খৰি উঠাই লৈ আহি আছে পুখুৰীৰ পৰা এতিয়া বৰ্তমান উঠোৱা হৈছে এয়া উৰুকাৰ ৰাতিৰ বাবে এয়া খৰি ভালকৈ খৰি আনি গোটাই ৰাখিছে বাকী গোটেইখিনি আনিব পাৰে নে নোৱাৰে তাকে দেখাম আৰু আমাৰ খানাও বৰ্তমান হৈছে আৰু অলপ টাইম হৈছোঁ আৰু এয়া বিভাসে ঢাক কঠাই লৈ এতিয়াও জচত আছে বাকী দেখাই আছোঁ সকলো তলত নামিছে গছ ৰজা শালিগাঁও আমাৰ বডি বিল্ডাৰ গতিকে খৰিখিনি অথনিটো অনা হ'ল তাৰপৰা এতিয়া ধৰক আকৌ ইয়াৰ পৰা উঠাবলগীয়া হৈছে বঢ়িয়া মোৰ ওপৰলৈকে উঠাই দিলে সেই তলৰ পৰা আল্টিমেট বুলি কয় নেক্সট আকৌ এডাল উঠাই আছে বৰ্তমান বহুত দূৰ পৰিছে দেই দেখি ভালকে বেছি লুট লৈছে কিন্তু দেই
যেতিয়া সকলোৰে মানে বেয়া জচ উঠি গৈছে, সকলোৱে খৰিখিনি উঠোৱা প্ৰায় হৈ গ'ল আৰু এডাল পকাটো খৰি আছে, এডাল যদি উঠাব পাৰোঁ উঠাম। গতিকে চেষ্টা কৰিম আমি গোটেইখিনি মিলি। গতিকে চাই থাকক ভিডিঅ'টো। বিবাহ নিজে বৰ্তমান ভাত খাই আছে। এতিয়া বাজিছে 5:30 সকলো বহিছে ভাত খাবলৈ। ভাতকেইটা খাই লওঁ বৰ্তমান। আৰু বৰ্তমান আমি যুঁজি লাষ্টত নোৱাৰিলোঁ, এতিয়া এডাল কাটিবলগীয়া হৈ আছে। আৰু আমাৰ আম্বানী পুত্ৰ বিটু আৰু এফালে তিলো ৰাতিপুৱা পাব লাগি আছে, আৰু বিটু লাগি আছে। বৰ্তমান এই গছডাল কাটিম আৰু উঠাম ইয়াক। বৰ্তমান কাটি লওঁ। তো ৰাইজ বৰ্তমান সকলোখিনি কাম কৰা হৈ গ'ল, প্ৰায় এডাল খৰি থাকি গ'ল উঠাবলৈ। তো এডাল উঠাম আৰু বাকী এতিয়া সকলোৱে ভাত খাই আছে। এতিয়া 4:30 মানে 5টাই বাজে, 10 মিনিটমান আছে। গতিকে চাউণ্ডে গোটেই দিনটোৱে শেষ হৈ গ'ল, ঠাণ্ডা দিন। গতিকে আজিলৈ ভিডিঅ'টো ইমানটোৱে। আৰু কেনে পালে কি কথা সকলোখিনি জনাব। আৰু বিহুৰ ভিডিঅ' বহুতখিনি আহি আছে, প্ৰায় মই এতিয়া ডেইলি মানে এনেকৈ দিবলৈ চেষ্টা কৰিম ভিডিঅ'। গতিকে আপোনালোকে চাই থাকিব আৰু মৰম দিব। মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব আৰু আগুৱাই নিয়াত সহায় কৰিব। গতিকে ধন্যবাদ। আজিলৈ মানে বান্ধৱ কৃষ্ণ।